নমস্কাৰ সকলোকে। এয়া দেখিছেনে আজি আমাৰ ঘৰত গণেশ বাবাৰ আগমন। সঁচাকৈ মনটো বহুত ভাল লাগি গৈছে। মই ঘৰত ভাত বনাই আছিলোঁ আৰু মায়ে মোক ক'লে কি বাহিৰত হাতী আহিছে। তো মই দৌৰিকৈ হাতত এটা কল লৈ দৌৰি আহিছোঁ। এনেকুৱা মাথাত নাহিল যে মই আৰু কল দিব পাৰিলোঁ হয়, কিন্তু মোৰ এইটো মাথাতে নাহিল। কেৱল মুখৰ পৰা এটাই শব্দ ওলাই আছে, জয় গণেশ বাবা, জয় গণেশ বাবা, জয় গণেশ বাবা। ভয়ো লাগিছে, ভালো লাগিছে, মানে কি হৈছে মানে মই ক'ব নোৱাৰোঁ। এনেকুৱাকৈ মই ওচৰৰ পৰা দেখি পোৱা নাছিলোঁ। আৰু আজি যিহেতুকে বুধবাৰ হয়, তেখেতৰে বাৰ হয়, তেখেতৰ বাৰতে আজি আমি তেখেতক দৰ্শন কৰিব পাৰিছোঁ, তেখেতৰ আশীৰ্বাদ ল'ব পাৰিছোঁ। সঁচাকৈ তাতকেনো আকৌ কি লাগে, বহুত ভাল লাগিছে। মই চুই চাই আশীৰ্বাদ লৈছোঁ, মোৰ বহুত বেছি ভাল লাগিছে সঁচাকৈ। আৰু শেষত এইটোৱে কওঁ, আকৌ কওঁ, জয় গণেশ বাবা।